এভৰিৱান, আজি মই আপোনালোকক অলপ জুৱেলাৰী দেখাব লৈছোঁ। এইটো এটা চাওক, খুব ধুনীয়া দুগদুগী হয়। এইটো এটা খুব ধুনীয়া দুগদুগী ৰেড কালাৰ টাৰ্চেল দিয়া আছে। বেক চাইডটো এনেকুৱা, আৰু ইয়াৰ লগৰ ফুলিযোৰ হ'ব এইযোৰ। ইয়াৰ লগৰ ফুলিযোৰ হ'ল এইযোৰ। খুব ধুনীয়া এযোৰ, খুব পাতল, ধুনীয়া পাব পিন্ধি, হেঙিং হয়। আৰু ইয়াৰ আপোনালোকৰ এইটো ছিংগল প্ৰাইচ হ'ল 700। এইটো যদি ছিংগলকৈ লয় 700, আৰু এইযোৰ লগত খাৰু 2.4 চাইজত আছে। এইযোৰ খাৰু আপুনি পাব, যদি খাৰুযোৰ সৈতে এইটো গোটেই কম্ব ছেট হয়, অফাৰত দিয়া হৈছে 900 অনলি। যদি ছিংগলকৈ এইটো ছেট লয় 700, আৰু কম্বকৈ ল'লে 900।